তো হেল্ল' বন্ধুসকল, থাম্বনেল আৰু টাইটেলটো চাইতো গম পাইছে আজি ধামাকা ৰাইড এটা হ'বলৈ গৈ আছে। আমাৰ লগত কোন আছে তো গম পালেই আপোনালোকে। বাকীখিনি প্ৰথমৰ পৰা শেষলৈকে ষ্টাৰ্ট কৰোঁ নে কি কয়, আহক। তো এইফালে দেখিছে ৰাইনো ৰৈ আছে, আৰু এইফালে কংকন দা এই ফুল চিষ্টেমডাল একদম পূৰা মানে জুই নহয় মানে। দামটো কিমান বাৰু ইখনৰ? একচুৱেলি মই অলপ ডিছকাউণ্ট পাইছোঁ, কিন্তু যদি আমি ৰিটেইল প্ৰাইচ ক'ব যাওঁ তেতিয়াহ'লে 1,10,000 টকা। সেইডাল 1,10,000 মানে এখন বাইকে আহি যায় আৰু সৰু সুৰাকৈ ছেকেণ্ড হেণ্ড। একদম পূৰা ফুল চিষ্টেম ঘূৰি পৰা আছে, দেখিছেনে? তো বন্ধুসকল, বৰ্তমান আমি গৰম পানীলৈ সৰু সুৰাকৈ ৰাইড এটা ষ্টাৰ্ট কৰিছোঁ। এইফালে কংকন দা হাই দি আছে। মানে গুৱাহাটীৰ পৰা গোলাঘাট আহিছিল। গোলাঘাট অহাৰ কাৰণ হ'ল মানে আমাৰ হিৰো ডিলাৰত এটা প্ৰমোশ্যন ভিডিঅ' আছিলে, আৰু সেই ভিডিঅ' বনাবলৈ ধৰক বহুত কেইজন ইউটিউবাৰক মাতিছিল। আমাৰ গোলাঘাটৰো কেইবাজনো আছিলোঁ, মোকো নিমন্ত্ৰণ দিছিল। তেনেকৈ চিনাকি হৈ কংকন দাৰ লগত এটা প্লেন বনালোঁ যে আমি অহা কাইলৈ এটা ৰাইড যাওঁ সৰু সুৰাকৈ। আৰু কংকন দায়ো কৈছিল গোলাঘাটৰ ফ্ৰেণ্ডবোৰৰ লগত এটা ৰাইড কৰোঁ, সেইবাবে সহযোগৰ বাবে ময়ো ওলাই আহিলোঁ অলপ। আৰু কংকন দাৰ লগত কথা পাতি বা লগ পায়ো বহুত ভাল লাগিল। একদম ফ্ৰেণ্ডলি হয়, ধৰক এটিটিউড বোলাটো বস্তুৱে নাই। আৰু 10 বজাৰ লগে লগে আমি গোটেইকেইজন ওলাই দিলোঁ গৰম পানীৰ বাবে, যিহেতু সোনকালে ঘূৰি আহিব লাগিব আৰু কংকন দাও যাব গুৱাহাটী। বাইকখনৰ চাউণ্ড চেক কৰক না, 4 চিলিণ্ডাৰ ফুল চিষ্টেম। চাউণ্ডটো শুনিয়ে গম পাইছে কেনেকুৱা আৰু দিল চো যাতা হে এচা চাউণ্ড। পেটত ভাত ভৰাই টেংকিত তেল ভৰাই আকৌ ৰাওনা গৰম পানীৰ দিগে। আৰু যদি যিকোনো এটা টেংকি খালী হৈ থাকে, আমি আগলৈ আগবাঢ়িব নোৱাৰিম, গেধেবাই পাছতে ৰৈ যাম। সেইবাবে 2টা টেংকি ফুল কৰি গমন কৰিছোঁ আকৌ পুনৰ গৰম পানীৰ দিগে। তো বন্ধুসকল, বৰ্তমান পাই গ'লোঁ সেই গৰম পানী, কিন্তু তাতে লাগিলে এটা বহুত ধুনীয়া বেমাৰ। মোৰ বাইকখনৰ ক্লাছ প্লেট টপকি গ'ল। ক্লাছ প্লেট টপকি গ'ল। এতিয়া কি হয় নাজানো আৰু, ডিলাৰত গৈহে গম পাম কি গ'ল নাজানো। একেবাৰে পিক আপ লোৱা নাই, 80তকৈ ওপৰত উঠাই নাই। অ' ফ্ৰেণ্ডছ, দেখিছে যে এয়া আচল গৰম পানী। এইখিনি যে বুলু বুলু মাৰিছে সেইখিনি আচল গৰম পানী। ইয়াৰ পানীখিনি সঁচাকৈ গৰম, সেইবাবে এই ঠাইখিনিও বিখ্যাত হৈ পৰিছে গৰম পানীৰ নামে। আমি আহি পাই গৈছোঁ গৰম পানী, আৰু মই এতিয়ালৈ পানী চোৱাই নাই একো নাহালৈ, কিয় কাৰণে তাৰ লগত ফোন আছিলে। আৰু ৰিয়েল এক্সপিৰিয়েঞ্চ, যোনটো ৰিয়েল এক্সপ্ৰেছন বুলি কয়, ৰিয়েল গৰম আমি ল'ব যাই আছোঁ। কিমান গৰম হয় এইফালে যদি চাই আপোনালোকে, বাবা লাগি আছে, বুলু বুলু আহি আছে। এইটো হৈছে একদম পুৰা কাপোৰ প্লেচ, একদম ৰিলবোৰ যে বনে সেইটো পিঠিত উঠি ইয়াতে বনে। কচম পৰিমগে মই ধৰা নাই, বস্তুটো দিয়া দিছো। অঁ, বঢ়িয়া 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 বঢ়িয়া, এই বঢ়িয়া। ফোন নেপেলাবি, মানুহ পৰি যা, ফোন নেপেলাবি। এই ভাই বস্তুৰ লগত কি এই মজা আহিব, এইখিনি মাজত নামিব লাগিব খালি। তো বৰ্তমান গৰম পানীৰ পৰা ওলাই দিলোঁ। মোৰ বাইকখন চলাবলৈ ভয় লাগিছে বাৰু। বস্তু কি হৈ গ'ল গম পালেই, ক্লাছ প্লেটটো ডুবি গ'ল। মোবিলো কম আছিলে চাগে অলপ, কিন্তু মোবিলৰ কাৰণে নহয়, কেলৈ গ'ল নাজানো। ক্লাছো ফুল ক্লাছ আছিলে।
একদম স্পীড লোৱা নাই। তো বন্ধুসকল আধা ৰাস্তাত আহি অলপ ফটো চটো শ্বুট কৰি লৈছোঁ। বাইকৰ লাইন আপ চাওক না, ফটো শ্বুট হৈ আছে অলপ। হ'ল নে ফটো মাৰি হৈ গ'ল? এই ঠাইখনত এনেকৈ ৰৈ থকাটো বহুত ডেঞ্জাৰাছ হয় একদম। এই জেগাটো এক্সিডেণ্টৰ বাবে বিখ্যাত। বহুতো মানুহ ইয়াত বহুত ঢুকাইছে, সেইটো কাৰণে বহুত চাই চিতি ৰ'বলগীয়া হৈছে। অলপ আৰ্টিনটো দি দিলোঁ, ক্লাছ প্লেট গ'ল যদি উপায় নাই অলপ দি দিলোঁ। এই ফূৰ্তিটো সদায় নাপাওঁ, অলপ মানে 26 জানুৱাৰীটো ৰাইড যোৱা নহ'ল, সেইটো কাৰণে বোলো অলপ ওলাই আহোঁ। কংকন দাও আহিলে, এতিয়া কংকন দা ঘৰলৈ যায়, সেইখিনিলৈকে এৰি দিওঁ আৰু বাকীও আমি ঘূৰা-ঘূৰি কৰিম। লগতে ক্লাছ প্লেট ডালোতো বনাবই লাগিব। এইফালে চুনা লাগিলে, সেই চুনাটো লাগিলে কাৰণে ছাবস্ক্ৰাইব এটাকে কৰি দিব নেকি? যদি বেয়া নাপায় কৰি দিব। এনেই কমেডি ভিডিঅ' পায় আজি তো হেল্ল' বন্ধুসকল, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাইকখনৰ 2000 টকা চুনা লাগিলে, বাকী আপোনালোকে আশা কৰিব বুলি আশা এটা থাকিল, ছাবস্ক্ৰাইব এটা। ঘৰা ঘূৰি যায় চব। মইতো ব্লগ বনোৱা ইমান এক্সপিৰিয়েঞ্চ নাই, জানে তেওঁ এটা দিলোঁ আৰু সৰু সুৰাকৈ বহুত দিনৰ মূৰত। তো আজিলৈ বাই বাই, আকৌ নেক্সট কমেডি ভিডিঅ' আহি আছে। ভালকৈ যাব, কৈ দিয়ক কিবা এটা ছাবস্ক্ৰাইবৰ কাৰণে। ছাবস্ক্ৰাইব কৰি দিয়ক। তোমাৰ ব্লগ চেনেলটোৰ নাম কি হয়? ব্লগ নাম মই কমেডি ভিডিঅ' বনাওঁ। আজি কিন্তু আপোনাৰ কাৰণে ধৰক ব্লগটো ষ্টাৰ্ট কৰিম। অ'কে, এনে চেনেলটোৰ নাম হাঁহি ধেমালি বা অফিচিয়েল উৎপল ইউটি, যোনটো ইনষ্টাগ্ৰামত আছে সেইটো নামে চাৰ্চ কৰিলে পাই যায়। হাঁহি ধেমালি গাইছ, এইকেইটা হাঁহি ধেমালি চাব। থেংক ইউ ছ মাছ। আকৌ লগ পাম, আকৌ আহিম গোলাঘাট। বাই বাই। বাই বাই গাইছ। বাই বাই।